হেল্ল' ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ ছাউথ ইণ্ডিয়াৰ এখন ধুনীয়া মনোমোহা লগা ঠাইলৈ আৰু তাত গৈ তাৰে কিছুমান পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। টক কেলিয়ে বনে ৰহিয়ে হমাৰে সাথ টেনটেনে। এতিয়া মই ফ্লাইটৰ ভিতৰত বহি লৈছোঁ আৰু এয়া গুৱাহাটী বিমানবন্দৰত, গোপীনাথ বিমানবন্দৰ। এতিয়া কিছুমান পিছত এয়া যাবলৈ আৰম্ভ কৰিলে আৰু ওপৰলৈ উঠি আহি আছে। যিহেতু ইয়াত নেটৱৰ্ক অফ হৈ গ'ল, এতিয়াতো ভিডিঅ' একো ডাউনলোড কৰি আনিব নহ'ল। চ' এতিয়া নিজে ভিডিঅ' বনাই আছোঁ নিজকে, কাৰণ যিহেতু আমি মোবাইলৰ লগত বেছিকৈ ব্যস্ত থকা ল'ৰা। মাজে মাজে বাহিৰলৈ চাই আছোঁ। এয়া পূৰা সম্পূৰ্ণ মেঘৰ ওপৰত আহি গৈছে। এয়া ওপৰৰ ফালৰ পৰাতো তলৰ ফালে একোৱে নেদেখি। হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া আমি এয়া ছাউথ ইণ্ডিয়াৰ আহি পালোঁ আৰু ইয়াতে এখন গাড়ী বুক কৰি লৈ কেনে এতিয়া আমি মহাবলীপুৰমলৈ গৈ আছোঁ। এয়া এইবিলাক সম্পূৰ্ণ বহুত কোম্পানী আছে ইয়াত, এইবিলাক কোম্পানী এৰিয়া হয়। এইবিলাক কোম্পানীবিলাকৰ মাজে মাজে আমি আহি আছোঁ, যিহেতু ছাউথ ইণ্ডিয়াত বহুত কোম্পানী হয়। ইয়াত কোম্পানীৰ ওপৰতে মানুহবিলাক নিৰ্ভৰশীল। এইবিলাক কোম্পানীবিলাক আপোনালোকক মই দেখাই আহিবলৈ চেষ্টা কৰি আছোঁ। এইটো এটা কোম্পানী হয় আৰু তাৰ ফ্ৰণ্টতে আৰু এটা কোম্পানী আছে। কোম্পানী হয়, বহুত কোম্পানী আছে ইয়াতে। আৰু কিছুমান পিছতে আমি আমাৰ গন্তব্যস্থান পামগৈ। বাকী যি নহওক বাৰু, ইয়াৰ ৰাস্তাবিলাক বহুত পৰিষ্কাৰ হয়, কিন্তু ৰাস্তাৰ কাষত যিবিলাক নেকি নলা নৰ্দমা হয়, সেইবিলাক বহুত লেতেৰা হয়। এইবিলাক আৰু কোম্পানীবিলাক ওলাই আছে, ইমান কোম্পানী আছে ইয়াত। ছাউথ ইণ্ডিয়াত হয় সেইকাৰণে অসমৰ পৰা ছাউথ ইণ্ডিয়ালৈ মানুহবিলাক কাম কৰিবলৈ আহে। সেইবিলাক কোম্পানী হয়, এইবিলাক কোম্পানী আৰু তাৰ ফ্ৰণ্টত ইটো চাইডেও এইবিলাক কোম্পানী আছে। এইবিলাক ইয়াত অসমৰ বুলি নহয়, সম্পূৰ্ণ ইণ্ডিয়াৰ প্ৰায় ঠাইবিলাকৰ মানুহবিলাক ইয়ালৈ কাম কৰিবলৈ আহে। এইবিলাক কোম্পানী হয়। এই ঠাইতে বহুত কোম্পানী আছে ইয়াতে। আমাৰ অসমততো বহুত কম কোম্পানী হয়। ইয়াত অসমৰ তুলনাত বহুত হেজাৰ বিজাৰ কোম্পানী আছে। চ' যদি অসমৰ কোনোবা মানুহে ইয়ালৈ কাম কৰিব আহিব পাৰে, কাৰণ ইয়াত বহুত বেছি কোম্পানী আছে আৰু কাম কোনোবা নহয় কোনোবা এটা কোম্পানীত পাব আৰু পইচা পাতিও ভাল। এইবিলাক কোম্পানী হয়। আমি এটা সম্পূৰ্ণ কোম্পানী এৰিয়াৰ মাজেৰে আহি আছোঁ। যিহেতু ইয়াত সাগৰীয় কাষ হয়, সেইকাৰণে হয়তো ইয়াত ওখ গছ নহয়। এইবিলাক গছবিলাক শাৰী গছ, কিন্তু চাপৰ গছবিলাক ওখ নহয়। আৰু বিশেষকৈ আগতে আমি কিতাপত পঢ়িব পাইছিলোঁ, সাগৰীয় পাৰত গছবিলাক চিৰসেউজীয়া গছবিলাক সাগৰৰ পাৰত হয়। আজি ইয়াত আহি কেনে আমি গম পাইছোঁ, আজি নিজ চকুৰে দেখিলোঁ আহি কেনে। এইবিলাক বিশেষকৈ তাল গছ, নাৰিকল গছ, এইবিলাক গছ বিশেষকৈ ইয়াত দেখা যায়, কিন্তু তামোল গছ ইয়াত দেখিবলৈ পোৱা যোৱা নাই এতিয়ালৈকে। আছেনে নাই নাজানো বাৰু, কিন্তু এতিয়ালৈকে আমি দেখাৰ ভিতৰত চাপৰ কিছুমান গছ আৰু নাৰিকল গছ আৰু আম গছ এইবিলাক দেখিছোঁ। কিন্তু আমৰ গছবিলাকো বহুত চাপৰ হোৱা দেখা যায় ইয়াত। এইবিলাক আৰু কোম্পানী আহি আছে। বাপৰে কিমান কোম্পানী! এইবিলাক কোম্পানী হয়। সম্পূৰ্ণ এনেকুৱা লাগিছে এইখিনি, এতিয়াতো আমিতো 10 কিলোমিটাৰমান চাগে অতিক্ৰম কৰিলোৱে। এনেকুৱা লাগিছে যেন ইয়াত কেৱল কোম্পানীয়ে আছে, কাৰণ যিমান দূৰ দেখি আহিছোঁ কেৱল কোম্পানীয়ে দেখি আহিছোঁ। 100 মিটাৰ 200 মিটাৰৰ মূৰে মূৰে এটা বেলেগ কোম্পানী দেখা যায় ইয়াত। এইবিলাক আকৌ এটা কোম্পানী ওলাই এইবিলাক। ইয়াত আহি কেনে এনেকুৱা লাগিছে যেন পূৰা ইণ্ডিয়াৰ প্ৰায়বিলাক কোম্পানী ইয়াতে আছে। এইবিলাক খেজুৰী গছ দেখিছোঁ, খেজুৰ দেখিছোঁ, তাল গছ, আৰু ইমান পৰিষ্কাৰ ৰাস্তাবিলাক, গৈ কেনে ভালে লাগে। এয়া আমি পাই গ'লোঁ এতিয়া চুংগা সত্ৰম পাই গ'লোঁ। ইয়াৰ পৰা হয়তো আমি কিছু দূৰ যোৱাৰ পিছৰ পৰাই আমি পাম মহাবলীপুৰম। এয়া এখন সৰু টাউন, এই টাউনখনৰ মাজেৰে আমি পাৰ হৈ যাম।
এতিয়া আমি এইবিলাক আহি গ'লোঁ, এইবিলাক ফটো হয় মহাবলীপুৰমৰ, এইবিলাক মহাবলীপুৰমৰ ফটো হয়। এইবিলাক কেৱল শিলত কটা ঘৰ হয়, শিলেৰে বনোৱা ঘৰ, কেৱল শিলেৰে নিৰ্মিত। ইয়াত এইটো এটা দুৰ্গ আছে, বহুত পুৰণি দুৰ্গ হয়। এইবিলাক শিলৰ ওপৰত, আৰু তাত থকা এইটো মেইন শিলটো হয়, এইটো অলপমান ঠাইত লাগি কিনে আছে। এইখন ৱাল কেৱল বহুত ডাঙৰ ৱাল হয়, অকল শিলেৰে বনোৱা ৱাল, ৰাজাৰ দিনীয় মহাবলীৰ দিনৰ। এইটো ওখ শিলটো, এইবিলাক শিলত কটা মূৰ্তি, বিষ্ণু মূৰ্তি আছে। তাৰপিছত সেইবিলাকো শিলত কটা মূৰ্তি হয়, বহুত পুৰণি ভাস্কৰ্য এইবিলাক। তাৰপিছত এইটো হয় বিষ্ণু মূৰ্তি আছে ইয়াত, নহয় এইবিলাক শিলত কটা হাতী আৰু ৰাক্ষসৰ দিনৰ ফটোবিলাক। এইবিলাক আমি লগত যোৱাকেইটা একেলগতে এটা ফটো এখন, এয়া শিলৰ ওপৰত এটা ফটো। এইটোতো আছিল কেৱল ফটো কৰেৰে বনোৱা ভিডিঅ'। আপোনালোকৰ লাইভ ভিডিঅ' পাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। তাৰপিছত আপোনালোকক মই লাইভ ভিডিঅ' দেখাই যাবলৈ যত্ন কৰিম। আৰু কিছুদিন পিছতে আপোনালোকে লাইভ ভিডিঅ'বিলাক পাই যাবলৈ আৰম্ভ কৰিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।